বিটিআৰৰ নিৰ্বাচনত স্বাভাৱিকতেই ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু শক্তিশালী ৰূপত অৱতীৰ্ণ কৰিব। আৰু অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই বিটিআৰ উন্নয়নৰ কাৰণে যিখিনি কাম কৰিছে তাৰ প্ৰতি বিটিআৰ অঞ্চলৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ এই আমাৰ যি উন্নয়নৰ কাম তাৰ প্ৰতি সমৰ্থন জনাইছে। অনাগত দিনত ভাৰতীয় জনতা পাৰ্টী শক্তিশালী হ'ব। মানে বিটিআৰৰ ইলেকশ্যনৰ কথা কৈছে। বিটিআৰৰ নিৰ্বাচনত স্বাভাৱিকতেই ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু শক্তিশালী ৰূপত অৱতীৰ্ণ কৰিব। আৰু বিটিআৰৰ যি পৰিষদীয় সমষ্টিত আছে বা য'ত আমাৰ মণ্ডল আছে, তৃণমূল পৰ্যায়ত আমাৰ দলৰ জিলাৰ সভাপতিৰ নেতৃত্বত আমাৰ MCLA EM সকলোৰে নেতৃত্বত প্ৰত্যেকজন তৃণমূল কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন শক্তিশালী কৰাত দেহাকে কাম কৰিছে। আৰু এই অঞ্চলসমূহত এতিয়া যিমান আছে অনাগত দিনত ভাৰতীয় জনতা পাৰ্টী আৰু অধিক শক্তিশালী হ'ব। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10 বছৰত বিটিআৰ অঞ্চলৰ আৰু জনজাতি অঞ্চলৰ উন্নয়নৰ কাৰণে আৰু অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই বিটিআৰ উন্নয়নৰ কাৰণে যিখিনি কাম কৰিছে তাৰ প্ৰতি বিটিআৰ অঞ্চলৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ এই আমাৰ যি উন্নয়নৰ কাম তাৰ প্ৰতি সমৰ্থন জনাইছে। অনাগত দিনত ভাৰতীয় জনতা পাৰ্টী শক্তিশালী হ'ব আৰু আগন্তুক বিটিআৰৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু শক্তিশালী ৰূপত প্ৰতিদ্বন্দ্বিতা কৰিব। আৰু বিটিআৰৰ প্ৰশাসনত অধিষ্ঠিত হৈ এই অঞ্চলৰ ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে কাম কৰিব। আজিলৈকে আমাৰ মিত্ৰতা চলি আছে, সুন্দৰভাৱে মিত্ৰতা চলি আছে। আৰু নিৰ্বাচনত এতিয়া সময় আছে। সময়ত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক নেতৃত্বই সিদ্ধান্ত ল'ব। আৰু আমাৰ কাৰ্যকৰ্তাসকল যিখন আমাৰ কাৰ্যকৰ্তা আছে সেইসকলৰ লগত আলোচনা কৰি ভাৰতীয় জনতা পাৰ্টীয়ে সিদ্ধান্ত ল'ব। অতীততো কাৰ্যকৰ্তাৰ লগত আলোচনা কৰি সিদ্ধান্ত লৈছিল। এই যোৱা লোকসভা নিৰ্বাচনৰ আগতেও ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক নেতৃত্বই বিটিআৰৰ কাৰ্যকৰ্তাসকলৰ লগত আলোচনা কৰি সিদ্ধান্ত লৈছিল। আৰু অনাগত দিনতো বিটিআৰ নিৰ্বাচনত আমি কাৰ লগত মিলি নিৰ্বাচন খেলিম, কেনেকৈ নিৰ্বাচন খেলিম, সেই কথাখিনি আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ লগত তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাসকলৰ লগত আলোচনা কৰি সিদ্ধান্ত ল'ব।